গাইজ মানে গৰম পৰিলে শ্বিলঙলৈ মনত পৰে আৰু মই আহিছোঁ বৰ্তমান শ্বিলঙত এখন ধুনীয়া মানে ৰেষ্টুৰেণ্টত আৰু অৰেঞ্জ বুলি এখন ৰেষ্টুৰেণ্টত আৰু খাব আহিছোঁ বৰ্তমান এটা ভেজ থালি কেনেকুৱানো হয় আৰু অলপ এক্সপিৰিয়েঞ্চ লওঁ আহক। শ্বিলঙৰ অৰেঞ্জত আহিছিলোঁ আৰু খাদ্য প্ৰথম ৰুটি দিছে আৰু এইটো ষ্টেণ্ডাৰ্ড থালি হয়। এইটোৰ প্ৰাইচ 160 ৰুপিজ আৰু ইয়াত ৰাইচো আহিব। বাট প্ৰথম ষ্টাৰ্টিং ৰুটি দিছে আৰু ইয়াতে কেইবাবিধো মানে দিছে আৰু ব্যঞ্জন দিছে আৰু লগত পাপৰ দিছে আৰু চাটনিটো দিছে বহুত ধুনীয়া। এবাৰ টেষ্ট কৰি চাওঁ। আৰু মোৰ লগত আমাৰ ফ্ৰেণ্ডবিলাকো আছে আজি একেলগে খাব আহিছোঁ আৰু প্ৰথম ট্ৰাই কৰি চাওঁ ক্ষীৰটো। মিঠাৰ পৰা আৰম্ভ কৰিছোঁ। বহুত টেষ্টি, বহুত টেষ্টি। আলু দি বনাইছে আৰু বঢ়িয়া। আৰু ভাত আহি গ'ল আমাৰ আৰু ভাতটো মেইন আৰু এয়া অ'কে থেংক ইউ। এইটো ক্ষীৰ হয়, তামাম বনাইছে আৰু এইটো আলুৰ হয়, আলুৰ দম হয়। আল্টিমেট। আৰু এইটো একদম শ্বিলঙৰ ফ্ৰেছ বিন হয়, বিনৰ চব্জি। বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু এতিয়া মানে লাষ্ট চাটনিটো টেষ্ট কৰিম। শুকান মাছ নেকি? নহয় নহয়। অ' মাই গড, পদিনা পদিনা আৰু তেতেলী কেনেকুৱা বনাইছে মানে। আকৌ ল'ব লাগিব চাটনিটো। ৰুটি এইটোৰ সৈতে খাই দিব পাৰি। ৰাইজ মানে মোৰ বেক চাইডে যোন বহি আছে তেখেতসকল জাপানৰ পৰা আহিছে আৰু কথাও পাতিলোঁ আৰু ইয়াত ফুৰিব আহিছে বোলে শ্বিলঙলৈ। দালিটো বহুত ধুনীয়া দেই। ফাইনেলি খালোঁ, মজা লাগিলে আৰু ইয়াত মানে যিটো আমাৰ পদিনাৰ চাটনি দিছে বহুত টেষ্টি আৰু ইয়াতে লোকেল চব্জি এটা বনাইছে নৰসিংহ পাত দি। বহুত টেষ্টি, টেঙা হয় অলপ, বহুত টেষ্টি হয়, খানাটো বহুত ধুনীয়া হয়। আৰু তেখেতসকল আহিছে সুদূৰ জাপানৰ পৰা আমাৰ মানে শ্বিলং ফুৰিব আহিছে আৰু তেখেতক লগ পালোঁ, স্বাগতম। জাপান আমিও গৈ আছোঁ ৰিচেণ্টলি, তেখেতক লগ পালোঁ সেইকাৰণে বহুত ভাল লাগিল। থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ।